প্ৰথমে মই জীৱনৰ অনুভৱ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই সন্ধিয়া চাহৰ লগত জুতি ল'ব পৰাকৈ এটা আলু চপৰ ৰেচিপি তৈয়াৰ কৰিছোঁ। চাওকচোন কিদৰে বনাইছোঁ। 3টা আলু ল'লোঁ, পিহনাত পিহি ল'লোঁ। তাৰপিছত ব্ৰেড আছিলে, ব্ৰেডৰ ছাইডটো মই কাটি ল'লোঁ, ছাইডকেইটা। ব্ৰেডৰ মাজৰটো মই মিলাই দিম আলুৰ লগত। চাই থাকচোন, একেবাৰে সহজ। এতিয়া মই পিহি ৰখা আলুকেইটাৰ লগত ব্ৰেডকেইকণ মিলাই দিম। তাতে মই অকণমান হালধি দিছোঁ, অকণমান নিমখ দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, পিঁয়াজ দিছোঁ, ধনিয়া দিছোঁ, অকণমান জলকীয়া দিছোঁ। ভালদৰে এইটো মই মিক্স কৰি ল'ম এতিয়া। ভালকৈ মিক্স কৰি লওঁ। ৰেডি হৈ গৈছে। বনাই পেলাই আলু চপৰ শ্বেপ দি পেলাই মই এতিয়া কেৰাহী গৰম কৰিছোঁ। ব্ৰেডৰ যে ছাইডৰখিনি থৈছিলোঁ মই মিক্সিত পিহি লগাই এইখিনি মই ফ্ৰাই কৰিছোঁ। এয়া আমাৰ ৰেডি। খাই কিনে বিৰাট টেষ্টি লাগিছে। আপোনালোকে বনাই চাবচোন এইদৰে।